हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल की खबर आपनालोকৰ आशा करो সকলো ভালে আছে আৰু ফ্ৰেন্ড মই দুদিনমান ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ এইটো চকুৰ অলপ এক্সিডেন্ট হৈছিলে আৰু সেইকাৰণে মই অলপ ৰেষ্টত আছিলোঁ আৰু ডক্টৰক দেখাইছিলোঁ এতিয়া সব ঠিক হৈ গ'ল সো মই ভিডিঅ'টো এটা আৰম্ভ কৰিলোঁ ফ্ৰেন্ড শনিবাৰে ৰাতিপুৱা মই ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাই আছিলে আৰু বহুতে ইয়াতে নাথাকে ৰঙিয়াত থাকে আহিছিলে আমাৰ কাৰণ এখন পূজা আছে মানে পুথি পাঠ আছে সেইবাবে আহিছিলে আৰু আনফালে বয়ে বেঙেনা ফ্ৰাই কৰি আছিলে আৰু মই সেইবিলাক ভিডিঅ' বনাই আছিলোঁ কি নজিবা দেখি দিছ হাই দিয়া গোটে ভন্টি আদা আৰু দানা ফুৰে না ফ্ৰেন্ড আপোনালোকক মই চিনাকি কৰাই দিম মোৰ মামাৰ ল'ৰা মানে মোৰ দাদা হয় আৰু আমাৰ ঘৰত আহিছে মই যে গৈছিলোঁ বিয়া খাবলৈ এইটো তাতে বিয়া আছিলে আৰু বুলদা বৰ কি খবৰ মোৰ ভাল কিয় নলা আজি নাই নাহে বোলে দাদাৰ বিয়া গ'ল আপোনালোক সকলে কমেন্ট কৰিব কংগ্ৰেচুলেশ্যন দিব সৰি ফ্ৰেন্ড মই এনে জোকা আছিলোঁ ৰুবুলদাৰ বিয়া বুলি একচুৱেলি তাৰ বিয়া হোৱা নাই তাৰ দাদেকৰহে বিয়া আছিলে আৰু দাদেকৰ বিয়াতহে আমি গৈছিলোঁ এইবিলাক বজাৰ কৰি আনিলে আৰু আলহী আহি আছে কালি মই আপোনালোক ভিডিঅ'টো দেখাম আপোনালোকে ভিডিঅ'টো কালি নিশ্চয় চাব সৰুৰে ভাত বনাই আছে আজি পনীৰ বনাব আজি দাদা আজি বেঙেনা ভাজিব আৰু এইফালে দালি বনাই আছে মায়ে আৰু এইফালে পনীৰ আনিছে মই এতিয়া পনীৰ বনাম ফ্ৰেন্ড অহাকালি আমাৰ ঘৰত পুথি পঢ়িব আৰু তাৰে আয়োজন চলি আছে আৰু তাৰে কাৰণে অলপমান মিঠাই ক্ৰীম দৈ পনীৰ আৰু কিছুমান ভেজিটেবল আনিলে দাদাহঁতে এনে সৰু সুৰাকৈ কৰা হ'ব ভকত মাতি আৰু ঘৰৰ মানুহ কিছুমান থাকিব আৰু তাৰে সেইবাবে ফ্ৰেন্ড মই ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকক মই দেখাই থাকিম মই কি কৰোঁ কেনেকৈ আমাৰ পুথি পঢ়ে কি কৰোঁ চব ভিডিঅ'টো চাই থাকিব এইবিলাক বজাৰ কৰি আনিছে ক'ত বা আছে কেপচিকাম এতিয়া আছে নেকি তাতে নাই আনা বুলি কৈছিলোঁ এইখিনি পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ এই কেপচিকাম আৰু এইখিনি বিলাহী এতিয়া এইখিনি পনীৰে অলপ ড্ৰাই কৰি বনাম এতিয়া কেৰাহীত অকণমান তেল দিলোঁ দি পেলাই তাতে পিঁয়াজ আদা নহৰু সৰু সৰুকৈ কাটি দি দিলোঁ আৰু সেইখিনি অকণমান ভাজি ল'লোঁ তাৰপিছত ইয়াতে অকণমান ডাঙৰ ডাঙৰকৈ কাটি লোৱা পিঁয়াজখিনি ঢালি দিলোঁ
সেইখিনি অকণমান দেৰি ভাজিলোঁ আৰু এইখিনি লাৰি আছোঁ মই। এতিয়া তাৰ ওপৰত ডাঙৰ ডাঙৰকৈ কাটি লোৱা কেপচিকাম দি দিলোঁ আৰু কেপচিকামটো মাজতে ৰৈ গৈছিলে কাটিবলৈ, সেইখিনি কাটি দিলোঁ ফ্ৰেণ্ড। আৰু এতিয়া অকণমান হালধি দিম। হালধি দিয়াৰ পিছত অলপ দেৰিকৈ আকৌ বিলাহী ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ যে সেইখিনিও ঢালি দিলোঁ আৰু ঢালি দি অলপ দেৰি ভাজি ল'লোঁ। আৰু ফ্ৰেণ্ড ভাজি লোৱাৰ পিছত অলপ দেৰিকৈ ইয়াতে টমেট' চচ আৰু চয়া চচ অকণমান দি দিছোঁ আৰু আপোনালোকক দেখুওৱা নহ'ল। আৰু এতিয়া মই পনীৰখিনি ইয়াতে ঢালি দিলোঁ আৰু গোটেইখিনি দিয়াৰ পিছত মই এতিয়া ভালকৈ লাৰি আছোঁ আৰু আপোনালোকে এনেকৈ লাৰি থাকিব আৰু ভালকৈ সিজিবলৈ দিব। মই মাজে মাজে ঢাকনি লগাই দি সিজিবলৈ দি আছোঁ আৰু চাই আছোঁ ভাল সিজিছেনে নাই। আৰু ফ্ৰেণ্ড মই বাতি এটাত আধা বাতিমান পানী ল'লোঁ, তাতে 3 চামুচমান কৰ্ণফ্লাৱাৰ দিলোঁ আৰু সেইখিনি ভালদৰে গুলি লৈ ইয়াৰে ওপৰত দি দিলোঁ মই। আৰু ফ্ৰেণ্ড মই জলকীয়া দিবলৈ পাহৰি গৈছিলোঁ, সেইবাবে মই পিছত 4টামান জলকীয়া কাটি দিলোঁ আৰু দি পেলাই মই ভালদৰে চব্জিখিনি লৰাই থাকিলোঁ। আৰু মোৰ এইখিনি ৰেডি হৈছে আৰু হোৱাৰ আগে আগে মই অকণমান জিৰা দি দিলোঁ। ফ্ৰেণ্ড এইখিনি মোৰ ৰেডি হৈ গ'ল চিলি পনীৰ। আজি ভেজ বনালোঁ ফ্ৰেণ্ড, কাৰণ কালি আমাৰ ঘৰত পুঠি পৰিব যে সেইবাবে আজি আমি কোনো ধৰণৰ নন ভেজ খোৱা নাই। ফ্ৰেণ্ড মই এয়া পনীৰ বনালোঁ, চিলি পনীৰ। আৰু আপোনালোকৰ ৰেচিপিটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। বাই বাই। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।